নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। শকুন্তলা ধাৰাবাহিকখন চাই হয়তো আপোনালোকে নিশ্চয় ভাল পায় আৰু আজি খণ্ডটি চাবলৈ সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে যে শকুন্তলাই অতীতৰ কথাবোৰ আকাশে যে জানিলে দেউতাকক ঘিণ কৰিব, সেইকাৰণে কোৱা নাছিল যদিও উদয়নে আকাশক সকলোবোৰ কথা ক'লেহে মনত উদয় হোৱা সন্দেহজনক প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি পাব বুলি কোৱাত শকুন্তলাই অতীতৰ সকলোবোৰ কথা আকাশক কৈ দিয়াৰ সিদ্ধান্ত লৈছিল। আৰু আজিৰ খণ্ডটি দেখিবলৈ পাব যে উৎপলে শকুন্তলাক ফোন কৰি বিনোদন আৰু পুত্ৰ অয়নে পাবলৈ আশা কৰি থকা এৱাৰ্ডটো আকাশে পোৱাৰ বাবে আকাশক যে হত্যা কৰিবলৈ কিলাৰ লগাইছে এই কথাষাৰ জনাব। এতিয়া বাৰু বন্ধুসকল, আকাশক শকুন্তলাই পিতৃৰ পৰিচয় ভালদৰে দিব নে অতি দুখেৰে এজন হত্যাকাৰী হিচাপে পৰিচয় দিব? আৰু ইফালে অয়নৰ গাৰ্লফ্ৰেণ্ড নেহাক আকাশ যে অয়নৰ সৰু ভাইক অৰ্থাৎ বিনোদন দত্তৰ দ্বিতীয়টো পুত্ৰ এই কথাষাৰ ক'ব। আৰু নেহাই অয়নক এই কথাটো ক'ব যদিও অয়নে আকাশ যোন নহ'লেও অয়নৰ ৰাস্তাত অহা সকলোকে চাফা কৰিম বুলি ক'ব। আৰু তেনেকৈ কোৱাৰ বাবেই ভালকৈ নেহাই অয়নক এচৰ সোধাব আৰু বিনোদন আৰু জনাৰ্দনক এই কথা ক'ব। এতিয়া বাৰু বন্ধুসকল, বিনোদনে অয়নক হেৰুৱাৰ ভয়ত অয়নৰ লগত সহযোগ দিব নে অয়নক বিনোদনে পুনৰ এবাৰ প্ৰতিশোধ নল'বলৈ বুজাব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি। বন্ধুসকল, শকুন্তলা ধাৰাবাহিকখন চাই ভাল পোৱাসকলে ভিডিঅ'টো লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আগলৈ পাই থাকিবৰ বাবে।